এতিয়া আহি পালোঁ দখলা। তো দখলাত এতিয়া ওপৰত যাম। এতিয়া আহি পালোঁ দখলা। তো দখলাত এতিয়া ওপৰত যাম আৰু ওপৰত ইয়াতে এইটো ৰাস্তা আছে, এইটো ৰাস্তাৰেও যাব পাৰি খোজকাঢ়ি, আৰু এইটো চিধা বাইক লৈ পেলাই ওপৰলৈকে যাব পাৰি। তো ইয়াতে প্ৰব্লেম নাই। দাস দাস ব্যস্ত ফটো মাৰাত, কিবা ফটো মাৰি আছে সিহে জানে। বাবু এইপিনে এইপিনে। তো আমি এতিয়া ওপৰলৈকে যাওঁ, বেছি দেৰি নকৰোঁ, বিৰাট ৰ'দ। মন্দিৰৰ গেটটো, ইয়াৰ ওপৰত আছে মন্দিৰটো। এতিয়া তালৈকে যাই আছোঁ। আহি ওপৰ পালোঁ। ই বপুই এই ধুবই ই চেগুনৰ গছত শিলিখা বিচাৰি আছে। তো শিলিখা বিচাৰি পালি না? শিলিখা হা পালোঁ। তো চেগুনৰ গছত শিলিখা পাবি? ক'ত পাবি? কাৰবাৰ চেগুনৰ গছত শিলিখা তে হৈছে মানুহ। এইটোৱে সেইটো দখলা পাহাৰৰ যিটো বিষ্ণু মন্দিৰ হয়, সেইটোৱে। তো ভিতৰ ভাগ কেনেকুৱা হৈ আছে বিশেষ মই নাজানো। তো একবাৰ চাওঁ ভিতৰতো কেনেকুৱাকৈ। ভিতৰৰ পৰা আহিলোঁ, কিন্তু ভিতৰত বহুত আন্ধাৰ হৈ থকাৰ কাৰণে বেছি দেখাব নোৱাৰিলোঁ। এইটো বিষ্ণু মন্দিৰ আছিলে। এইটো স্থাপিত হৈছিলে 1965 চনত। তো বহুত পুৰণা মন্দিৰ। তো এতিয়া আমি আৰু এটা বেলেগ মন্দিৰ আছে, তাতে গৈ পেলাই দেখাই দিম আপোনালোকক। পাহাৰৰ ওপৰৰ পৰা এটা ধুনীয়া ভিউ দেখাই দিম আপোনালোকক। ব্ৰহ্মপুত্ৰ এই দেখিছেনে আপোনালোকে? পিছফালে